এফালে মাছখিনি অলপ তিয়াই থৈছোঁ, মানে একদম আইচ বক্সত যিহেতু ৰাখিছিলোঁ বৰফ হৈ আছে। পানীত অকণমান তিয়াই লৈছোঁ। উৰহি দি পেলাই মাছৰ জোল বনাম আৰু চাউলখিনি বাতি থোৱা ফ্ৰিজতে কেইবাদিন ধৰি অলপ অলপকৈ বৰা বনাই খাই আছোঁ। আজি বনাম ধনিয়া পাতৰ বৰা। মানে ঠাণ্ডা দিনত গৰম গৰম ভাতৰ লগত গৰম গৰম বৰা খাই বহুত ভাল লাগে। আৰু আমাৰ ধুনুমা কি কৰিছে বা? আমাৰ বেচাৰীজনী ঠাণ্ডা লাগে, ঠাণ্ডাতে চুকে কাণে সোমাই থাকে ন বিতাই? আচ্ছা তুমি গুণু দি থাকা ন। মাছ ভাজি আছোঁ আৰু এফালে উৰহি কাটি মেলি যোগাৰ কৰি লৈছোঁ। উৰহি আৰু মাছৰ জোল বনাম আজি দুপৰীয়া। এয়া হৈছে ময়দা, এয়া ফ্ৰিজত থকা চাউলৰ গুড়া, আৰু এয়া হৈছে অকণমান বেচন, লগতে এয়া চাওক 2-4টা কালি জিৰাও দিছোঁ, পিঁয়াজ, জলকীয়া এনেকৈ সৰুকৈ কাটি লৈছোঁ। এতিয়া বৰা বনাওঁ। ইফালে পকোৰা বনোৱা হৈ গ'ল আৰু আমাৰ ধুনুমাও মানে আহি গ'ল। এটা পকোৰা লৈ আমাৰ ধুনুমাক খাবলৈ দিওঁ। আজি ৰাতিপুৱা একোৱেই নাখালোঁ, উঠোতে দেৰি হ'লে মানে সকলো কাম দেৰিয়ে হয় বাৰু। যিয়ে নহওক গৰম গৰম ধোঁৱা ওলোৱা তৰকাৰী, গৰম গৰম ভাত আৰু গৰম গৰম বৰা দি এতিয়া দুপৰীয়া ভাতকেইটা খাই লওঁ। ইফালে মোৰ টিভি চলাই লৈছোঁ আৰু এইফালে ভাত বাঢ়ি লৈছোঁ আৰু এটা গৰম গৰম ভাতৰ লগত ক'লা ক'লা কেঁচা জলকীয়া, গৰম গৰম পকোৰা। এতিয়া খাই লওঁ। চিৰিয়েল চাই চাই আৰু একদম ভাত খাই খাই কাঁহী পূৰা চাফা কৰি দিলোঁ। এতিয়ালৈ বাই বাই।